নমস্কাৰ আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে জানে যে আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু দাৰ কিবা এটা ঘটনা হৈছে। তেওঁ গাড়ীখন এক্সিডেণ্ট হৈছে, মনটো বেয়া লাগিছে। গাড়ীখন বোলে গোৱালপাৰা এটা ষ্টেচন মানে ৰাস্তাৰ কাষত ৰখাই দিছিলে, তাৰপিছত কি হ'ল বেলেগ এখন গাড়ীখন বোলে এক্সিডেণ্ট কৰিলে। চাওঁচোন আহক ডিম্পু দাই সেই ক্লিপটোত কি কৈছিলে আৰু গাড়ীখন কেনেকুৱা ধৰণৰ হ'ল। আপোনালোকে আকৌ তাৰে আগত এটা ক্লিপ দেখাব বিচাৰিছোঁ, চাই লওকচোন। হে দোস্ত, সেইটো এটা সৰু ভিডিঅ', এটা বেয়া খবৰ। মোৰ এইখন নতুন গাড়ীখন থাৰখন জানেয়ে। চাওক কালি মানে খুন্দাইছে। মই থৈ দিছিলোঁ ৰাস্তাৰ কাষত, ময়ো সোমাই আছিলোঁ, ৰাস্তাৰ কাষত ৰাখি থোৱা আছিল, চলি থকা অৱস্থাত নাছিল। তো পিছৰ পৰা এখন গাড়ী টাটা টিয়াগো এখন আহি এই চাইডটোত পূৰা এনেকৈ মাৰি পিনে খুন্দাই পিনে মানে চব চাওক। চ' কি ক'ম, বহুত বেয়াকৈ খুন্দাইছে আৰু ৰাখি থৈ দিয়া গাড়ী আছিল, সেইকাৰণে বেয়া লাগে। না মই চলাই আছিলোঁ, কিবা কৰি আছিলোঁ, আৰু জানে ডেৰমাহ হোৱা নাই কিনা ভালকৈ, ভিতৰত এইবিলাক মাল বাম্পাৰ